মোর সহস্র প্রণাম গ্রহণ করিব পিতা, মোর সহস্র প্রণাম গ্রহণ করিব। রত্নাকর পিতা, ব্রাহ্মণের সন্তান হই তোর এনে বিভৎসরূপ। পিতা রত্নাকর, হাই তোর সঙ্গে অজ্ঞানতে क्या किया मेरे ताई? क्या औलाद क्या नदीर अपनी सालना करिले পিতা আই মই মই রত্নাকর নহয় পুত্র মোক মোক আজিকালি জগতে দস্যু রত্নাকর বলে জানে। ও পিতা, ব্রাহ্মণের সন্তান হই দস্যু হলি তই। কিয় কিয় তই ব্রাহ্মণের সন্তান হই দস্যু হলি তই? কিয়? হে প্রভু, তুমি তুমি সেইভাবে মোক পুত্ৰ সন্তান জন্ম দিছিলা। সেইভাবে তুমি মোক পুত্ৰ সন্তান জন্ম দিছিলা। পিতা আজি মই বিশেষ এটি কাৰণৰ বাবে দেখা দিলো পিতা। নাই, হে প্ৰভু, হে প্ৰভু, পুত্ৰৰ পুত্ৰৰ আৰু কি মুখে বাক্য ভাৰ ওলাব মোক? হে প্ৰভু, হে প্ৰভু, মোক ক্ষমা কৰা, মোক ৰক্ষা কৰিব। কি বাক্য মানে আজি মোক বৰ্যঘাত কৰিব প্ৰভু? পিতা পিতা পুত্ৰ আই হে প্ৰভা, মই যে তোমালোকৰ ভৰণ পোষণৰ বাবে ধন্য বস্ত্ৰ যোগাৰৰ বাবে মই যে মহাপাপ কৰিছো, সেই মহাপাপৰ ভাৰ ল'বানে পিতা? পুত্ৰ বাল্যকালত পিতাই পুত্ৰক লালন পালন কৰে আৰু যৌৱন কালত পুত্ৰই বৃদ্ধ পিতা মাতাক অন্ন লালন পালন কৰে। এইয়াই সংসাৰৰ নিয়ম। গতিকে তই কৰা পাপৰ ভাগি মই কেতিয়াও